আকাশখনো ডাৱৰে আৱৰি ধৰিছিল আৰু মৃদুকৈ এজাক বতাহ মাৰিছিল। লাহে লাহে বৰষুণ আহিলে আৰু মোৰ ভাল লাগি গ'ল। সেইকাৰণে কেমেৰাত বন্দী কৰি ৰাখিলোঁ আৰু মুখপুঠিত আপোনালোকলৈ বুলি এৰি দিলোঁ। চাওকচোন কিমান যে গোমা হৈ আহিছে আকাশখন। এতিয়া নিদিলেও কিজানি ৰাতিলৈ ভালদৰে এজাক বৰষুণ আহিব। কিবা ভাল লাগি গ'ল অ'। আমাৰ এইজনী পিকি আৰু তাই ৱালতে বহি ধুনীয়াকৈ গাড়ী চাই আছে। মাজে মাজে যাওঁতে কোনোবাই জোকাই থৈও যায়। তাইৰ অভিমানত বৰ ডাঙৰকৈ ভুকিবলৈ লয়। আৰু আবেলি হ'ল, যিহেতু আমি ছাপ্লাইৰ পানী খাওঁ, সেইকাৰণে ভিতৰত পানী ধৰিলোঁ আৰু ধৰি পেলাই মই সদায় এই ঠাইখিনিত পানী মাৰোঁ। কিয়নো এই পানীকণ মৰাৰ কাৰণে ঠাইকণ ভিজি থাকে আৰু ৰাতিপুৱা চোতালখন সাৰিবৰ কাৰণে বৰ ধুনীয়া হৈ থাকে আৰু ধূলিবোৰ মই বৰ বেয়া পাওঁ। সেইকাৰণে এইকণ সময়ত পানীকণ মাৰি থওঁ আজৰি সময়। আৰু আপোনালোকে বাৰু কি কৰি আছে নিশ্চয় জনাব। ভাত পানী খালেনে বাৰু? বৰষুণজাক যে এনেই দিলে, কিবা লাভ নহ'লেচোন, ধূলিয়ে নাসামৰিলে। আৰু এই টেপটো আমাৰ দুষ্ট পিকিক যে ৰাতি এৰি থওঁ, তাই প্ৰত্যেকবাৰে ভাঙে আৰু লগাই লাভ নাই। আজিৰ মিনি ব্লগটো ইমানেই আছিল। কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰিব। বাই বাই।